আজি জীৱ জন্তু জুবিনদাৰ বাবে কান্দিছে। জীৱ জন্তু আজি গম পাইছে যে জুবিনদা যে আমাৰ মাজত আৰু নাই। মানে জুবিনদা নথকাৰ অনুভৱ বা অভাৱ আজি জীৱ জন্তুও অনুভৱ কৰিব পাৰিছে। আৰু সেইবাবে আপোনালোকে ভিডিঅ'টোত নিশ্চয় দেখি আছে কুকুৰটোৱে কেনেকৈ ৰখি আছে ইমান মানুহৰ মাজত। তাৰপাছত কুকুৰটোৱে মানে দিনে নিশাই তাত কোনো ধৰণৰ টোপনি নাই, কোনো ধৰণৰ হেৰি নাই, তাত মানে সমাধিস্থলত দিনে নিশাই তাতে আছে। আৰু তাৰপিছত তেওঁৰ কাষত যেতিয়া মানুহখিনি গৈছে, হোৱাৰ পিছতো কোনো ধৰণৰ তাৰ ৰিয়েকশ্যন নাই, একদম নৰ্মেল ভাৱে তাতে আছে। আৰু সেই কুকুৰটো কোনো পোহনীয়া কুকুৰ নহয়, সেই কুকুৰটো মানে আমাৰ সাধাৰণভাৱে গাঁৱত যেনেকৈ ঘূৰি ফুৰি থাকে তেনেকুৱা কুকুৰে। কিন্তু এই কুকুৰটোৱে মানে জুবিনদাৰ বাবে কিবা এটাতো ইংগিত পাইছে বা কিবা এটাতো বুজি পাইছে, আৰু সেইবাবে সমাধিস্থলত এনেকৈ দিনে নিশাই ৰখি আছে। তেওঁৰ আত্ম আজি বুজি পাইছে যে জুবিনদা আজি নাই আমাৰ মাজত, আৰু চাগে কুকুৰটো জাষ্টিচ পোৱাটো বিচাৰিছে, আৰু সেইবাবে এনেকৈ তাত দিনে নিশাই কান্দি বা দিনে নিশাই তাত ৰখি আছে। কিন্তু আমাৰ অসম চৰকাৰে কি কৰিছে, আমাৰ আইনে কি কৰিছে, এতিয়ালৈকে কোনো ধৰণৰ ৰিয়েকশ্যন নাই। অপৰাধীক কেৱল ৰক্ষণাবেক্ষণ দি আছে, আৰু তাৰ প্ৰতিবাদ যোনে কৰিছে তাক জেল দি আছে বা তাক মাৰধৰ কৰিছে, তাক লাঠি চাৰ্জ কৰিছে, তেনেকুৱা ধৰণৰ। কি হ'ব আমাৰ এইখন অসমত? এইখন অসমত আৰু কি হ'বলৈ, কি দেখিবলৈ বাকী আছে আপোনালোকে কওক। জয় জুবিনদা, জাষ্টিচ ফৰ জুবিন গাৰ্গ আপোনালোকে কমেণ্টত লিখক। বাকী একো নিলিখিলেও কথা নাই, কিন্তু জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিব। জয় আই অসম।